উত্তৰ গান্ধীপুৰত কাৰ্বিৰ মাটিত অন্য লোকে খেতি কৰি উপাৰ্জন কৰে লাখ লাখ টকা। পশ্চিম কাৰ্বি আংলঙত বিশুদ্ধ খোৱা পানীৰ অভাৱত হাহাকাৰ। ডিফুলৈ অহাৰ পথত নিৰুদ্দিষ্ট লৰিংথেপীৰ মাতৃপুত্ৰ। নমস্কাৰ, মই সঞ্চয়িতা তেৰণপিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছোঁ আজি দিনটোৰ প্ৰধান বাতৰিসমূহ। এতিয়া বিতং বাতৰি। আলস্য আৰু আৰাম এয়াই হৈছে অধিকাংশ কাৰ্বিসকলৰ চৰিত্ৰ। বোকাজান মহকুমা এলেকাৰ গান্ধীপুৰৰ বিশাল খেতি মাটি থাকোঁতে কাৰ্বিসকলে খেতি নকৰে, কৰিব দিয়ে আনক। বিঘাত 200 টকাৰ বিনিময়ত 20-30 বছৰলৈকে লিজত দি আৰামী জীৱন কটাই অতিবাহিত কৰে কাৰ্বিসকলে। মুছলিম আৰু নেপালী লোকসকলে কাৰ্বিসকলৰ মাটিত জলকীয়াকে ধৰি শাক পাচলিৰ খেতি কৰি উপাৰ্জন কৰে লাখ লাখ টকা। পৰিশ্ৰম বিমুখ কাৰ্বিসকলে নিজৰ 70-80 বিঘা খেতি মাটি থাকোঁতে নিজে খেতি নকৰি কাৰ্বিসকলৰ মাটিত নেপালী আৰু মুছলিম সকলেহে খেতি কৰে আৰু বছৰি উপাৰ্জন কৰে লাখ লাখ টকা। নিজৰ বিশাল ভূমি আনক লিজত দি বিনিময়ত পোৱা টকাৰে আৰামী জীৱন কটাই ভাল পোৱা গান্ধীপুৰৰ কাৰ্বিসকলে নিজকে মাটিৰ মহাজন বুলি খ্যাত কৰাই খেতি কৰা লোকসকলৰ মানত। কিন্তু লিজৰ বিনিময়ত লোৱা টকা শেষ হ'লে এনে মহাজনবোৰ হৈ পৰে চাল চিগা ভিকহু। এনে অৱস্থাত মহাজনসকলে মাটিৰ লিজ লোৱা বিলাকৰ পৰা পুনৰ টকা লৈ আহে। এইদৰে মাটি লিজৰ ম্যাদ তেওঁলোকৰ বাঢ়ি গৈ থাকে। কিন্তু কাৰ্বি লোকসকলে নিজেই নিজৰ মাটিত ভালদৰে খেতি কৰিলেহেঁতেন উপাৰ্জন হ'লহেঁতেন 70-80 বিঘা মাটিত লাখ লাখ টকা। আলস্য আৰু আৰামী জীৱন কটাই ভাল পোৱা আমাৰ কাৰ্বিসকলে এই সোণখেৰীয়া কথা কেতিয়ানো বুজিবলৈ সক্ষম হ'ব। মংগল সিং ৰিপৰ্ট কাট নিউজ। কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদত বিগত কংগ্ৰেছ শাসন কালছোৱাত ৰাইজৰ বাবে বিশুদ্ধ খোৱা পানী যোগান দিয়াৰ নামত জনস্বাস্থ্য কাৰিকৰী বিভাগে ঠায়ে ঠায়ে পানী টেংক সজালে তথা বৰঙণিৰে পানী উঠোৱাৰ আঁচনি গ্ৰহণ কৰিলে। যদিও অধিকাংশ কামে অৰ্ধসমাপ্ত অৱস্থাত থাকি গ'ল, ফলত বিশুদ্ধ খোৱা পানীৰ সপোন ৰাইজৰ সপোন হৈয়ে থাকিল। লাখ লাখ চৰকাৰী টকা অপব্যয় কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগে নিৰ্মাণ কৰা এনে আঁচনিৰ অধীনত কৰবাত যদি টেংক হ'লেও পাইপ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠা নাই। ৰাইজে বিশুদ্ধ খোৱা পানী পোৱাৰ নামত কেৱল হাহাকাৰ কৰিয়ে দিন অতিবাহিত কৰিবলগীয়া হৈছে। আগত যি হ'ল এতিয়া ৰাইজে বহু আশাৰে নিৰ্বাচনত বিজয়ী কৰি পৰিষদত শাসনৰ বাঘ জৰি তুলি দিছে বিজেপি দলক। বিজেপি ৰাইজৰ বহু আশা বিজেপি শাসকীয় দললৈ। আজি প্ৰায় 10 চন মানতে এইটো 8 গাঁও মানে পানী যোগান আঁচনি হিচাপে মানে চৰকাৰে কংগ্ৰেছ চৰকাৰ দিনতে বস্তুটো বনালে, কিন্তু আধৰুৱা হৈ থাকিলে। ইয়াৰ পিছত একো ব্যৱস্থা লোৱা নাই চৰকাৰে, অৰ্থাৎ বিভাগে PHC বিভাগে একো ব্যৱস্থা লোৱা নাই। আৰু এইটো নোহোৱাৰ কাৰণে আমাৰ ৰাইজৰ যথেষ্ট অসুবিধা হৈছে। অসুবিধা মানে পানীটো বিশেষ আমাৰ খোৱা পানীটো বিশেষ অসুবিধাই হৈছে। কাৰণ ইয়াত পানীৰ কাৰণত মানুহৰ মেলেৰিয়া মানে গ্ৰহণী ইত্যাদি বিভিন্ন ৰোগত আক্ৰান্ত হ'ব লগা হৈছে। গতিকে আমি অনুৰোধ জনাইছোঁ আমাক অতি সোনকালে এই বস্তুটো বৰ্তমান যি পৰিৱৰ্তন চৰকাৰ বিজেপি চৰকাৰলৈ আমি অনুৰোধ জনাইছোঁ অতি সোনকালে তেখেতলোকৰ যোগেদি আমাৰ ৰাইজকে পানীৰ ব্যৱস্থাটো দি ৰাইজক মানে কৃতাৰ্থ কৰিব বুলি মই আশা ৰাখিছোঁ। ৰাইজৰ আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰা বিজেপি চৰকাৰে খোৱা পানী যোগানৰ নামত এইদৰে অৰ্থ সমাপ্তি হৈ যোৱা কামবোৰ সম্পূৰ্ণ কৰি ৰাইজক বিশুদ্ধ খোৱা পানী যোগান দিব পৰা হ'বগৈ নে নাই সেয়া সময়তহে লক্ষণীয় হ'ব। বৈঠলাংশৰ পৰা জাছানিংহি কাট নিউজ। ঘৰত পিতৃ মাতৃৰ পৰা বিচাৰিছিল বাইক আৰু মোবাইল। অভাৱগ্ৰস্ত পিতৃ মাতৃয়ে দিব পৰা নাছিল যদিও মেট্ৰিক পাছ কৰাৰ পিছত বাইক আৰু মোবাইল দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। এই কথাত খং কৰি লেৰিংথেপীৰ জ্ঞানী উজ্জ্বলৰ আৰু প্ৰেমলা তেৰণপীৰ পুত্ৰ বাবু উজ্জ্বল ঘৰৰ পৰা ওলাই আহিছিল। এনেদৰে ওলাই আহোঁতে ওচৰ পাজৰৰ মানুহে সোধোতে হেনো কৈছিল ডিফুৰ মোমায়েকৰ ঘৰলৈ যাব। পুত্ৰক বিচাৰি পিছদিনাখনে মাতৃয়ে ওলাই আহিছিল ঘৰৰ পৰা, কিন্তু দুয়োৰে এতিয়া সুংসূত্ৰ বিচাৰি পোৱা নাই পৰিয়ালৰ লোকে। হয়, পুত্ৰৰ বাইক আৰু মোবাইল পোৱাৰ একান্ত ইচ্ছাৰ বাবে অনেক পৰিয়ালৰ পিতৃ মাতৃয়ে জ্বলা কলা খাবলগীয়া হয়। লৰেংথেপী উপ আৰক্ষী চকীৰ অন্তৰ্গত লৰেংথেপী অলপতে ঘটে এনেধৰণৰ ঘটনা।
বাইক আৰু মোবাইল পিতৃ মাতৃৰ পৰা বিচাৰি নেপাই খং কৰি ডিফুলৈ বুলি বাবু উজ্জ্বলে ওলাই আহিছিল যোৱা 22 আগষ্টত বিয়লি 4 মান বজাত তাৰ পিছদিনা বাবুৰ মাতৃ প্ৰেমলা তেৰনপিও পুতেকক বিচাৰি ঘৰৰ পৰা ডিফুলৈ বুলি ওলাই আহিছিল কিন্তু আজি এসপ্তাহে হ'ল মাতৃ পুত্ৰৰ দুয়োৰে খবৰ নাই জানিব পৰা মতে প্ৰথম অৱস্থাত ফোন কৰোতে মাকৰ ফোনত ৰিং বাজিছিল যদিও পিছলৈ সুইচ অফে আহিবলৈ ধৰিলে পৰিয়ালৰ লোকে চিন্তিত হৈছে দিন যিমানে অতিবাহিত হৈছে আশংকা সিমানে বাঢ়িছে কোনো খডখৰ ব্যক্তিয়ে মাতৃ পুত্ৰ দুয়োকে কৰবাত দেখা পালে নিমিষতে মোবাইল নম্বৰ 9577840196 যোগে জনাবলৈ অনুৰোধ কৰিছে পৰিয়ালৰ লোকে স্পেশাল ৰিপৰ্ট কাৰ্ড নিউজ আন বছৰৰ দৰে এইবাৰো নগা স্বাধীনতাৰ যুঁজাৰু 86 সংখ্যক শ্বহীদ দিৱস পালন কৰা হয় জাতনাং ট্ৰাষ্ট কমিটিৰ উদ্যোগত ডিমা হাছাৰ হাফলঙত সাংস্কৃতিক হলত পালন কৰা হয় নগা স্বাধীনতা যুঁজাৰু গৰাকীৰ 86 সংখ্যক শ্বহীদ দিৱস ডিমা হাছাৰ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ইহুইং নিউমে মুখ্য অতিথি হিচাপে অনুষ্ঠানটিত উপস্থিত থাকে সন্মানীয় অতিথি হিচাপে সামুদ্দিন নিউমে পাউহিউ নিউমে উপস্থিত থাকে প্ৰায় শতাধিক নগালোকৰ উপস্থিতিত অনুষ্ঠিত এই অনুষ্ঠানৰ আৰম্ভণিতে মুখ্য অতিথিৰ দ্বাৰা বন্তি প্ৰজ্বলন আৰু শ্বহীদ তৰ্পণ কৰে তাৰ পিছত নগা যুৱকসকলৰ দ্বাৰা আদৰণি নৃত্য পৰিৱেশন কৰা হয় উল্লেখ্য যে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ জাজ আলান জেমিয়ে জাওদাঙৰ বিষত বুৰঞ্জীৰ ভাষণত দাঙি ধৰে শেষত অনুষ্ঠানত ৰেংমাই নগাৰ পাৰম্পৰিক নৃত্য আৰু সমবেত সংগীত সেন মেই সান যে গীত পৰিৱেশন কৰে হাফলঙৰ পৰা সুৰজ বৰ্মন হাফলং কি দুখ কৰিছিল এলকেজিত পঢ়ি থকা 6 বছৰীয়া ছাত্ৰীয়ে একাংশ নৰাধম লোকে গুৰুতৰভাৱে আহত কৰি পেলাই থৈ গ'ল স্কুল বাউণ্ডাৰীৰ কাষত দুনিয়াৰ ভাল বেয়া একোৱে বুজি নোপোৱা নিৰি ছোৱালীজনীয়ে এতিয়া জীৱন মৃত্যুৰ সৈতে যুঁজি আছে কোনেও নেজানে ছোৱালীজনীৰ আচলতে কি হ'ল আৰু কোনে এই অৱস্থা কৰিলে দিলাই আৰক্ষী থানাৰ অন্তৰ্গত হিডিপি সেন্ট থমাস স্কুলৰ ছাত্ৰীক গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰা হৈছিল জানিব পৰা মতে যোৱা সোমবাৰে বিয়লিৰ প্ৰায় 5 মান বজাত 6 বছৰীয়া চেৰজালিন টিমুংপিক কোনো অচিনাক্ত লোকে গুৰুতৰভাৱে আহত কৰি বাউণ্ডাৰী বেৰাৰ কাষত পেলাই থৈ যায় চাইনিলংছৰ চুমফং টিমুঙৰ পুত্ৰী চেৰজালিন টিমুংপি এলকেজিৰ ছাত্ৰী গুৰুতৰভাৱে আহত হৈ পৰি থকা অৱস্থাত সেই স্কুলখনৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰথম দেখা পায় আহত চেৰজালিনক ততাতৈয়াকৈ ডিফু অসামৰিক চিকিৎসালয়লৈ লৈ অনা হয় যদিও আহত অধিক গুৰুতৰ হোৱা বাবে পুনৰ ডিমাপুৰ ৰেফাৰেল চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় চেৰজালিন কিহৰ বাবে অথবা কেনেদৰে এই অৱস্থা হয় এই সমস্ত কথাবোৰ চেৰজালিন আৰোগ্য হলেহে পোহৰলৈ আহিব বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ পৰৱৰ্তী অংশৰ যোৱাৰ আগত লৈছো খন্তেক বাণিজ্যিক বিৰতি Opening shortly, a school for playgroup to class 4. Facilities, big and clean classroom, trained and friendly teachers, playway method, creative activities, audio-visual, aided teaching, drill, dance and origami. Child development and education, learning process with parents as partner. St. Anthony's English School, Lower Dilaji, Birla, Difu 782460, Karbi Anglong. Contact 9859609475 7002770 959 Email santanthonyschool@yahoo.com. বৰ বেলেগ ধৰণৰ গোন্ধ আহি আছে যে জুতি লগা আসলতে ইয়াৰ আৰত কি আছে ইয়াৰ আৰত আছে কান্স সৰিয়হৰ তেল স্বাস্থ্যসন্মত বিশুদ্ধ আৰু সোৱাদযুক্ত Blossom Beauty Clinic and Training Center. Facilities available. List of haircut, hair treatment, hair oiling, henna, straightening, hair perming. Full body spa, coloring, waxing, manicure and pedicure, party makeup. List of facial, signature galvanic facial, signature Auraleda facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial and bleach. Blossom Beauty Clinic and Training Center, KST Road near Aturkimi Outlet, Difu, Karbi Anglong.
Banalata Chaudhary Deka 9435539500. Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam. 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang tum Arniwang kenang sot kecu ason la penthesri alang hithi kulat along longpon ikji. Kang sirtang kejun alang, tharwe alang, theso alang, kecu ajam tu, tharmit aduk, thelua kreng, chitronola ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ Royal Enfield, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH39, Chandrapur, Bogajan 782480, Karbi Anglong, Assam. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আছো বাতৰি মজিয়ালে বুকাজান মহকুমা কাৰ্যালয়ত NVSPৰ সন্দৰ্ভত অনুষ্ঠিত হয় এক সংবাদমেলত গুৱাহাটীত অলপতে মুকলি কৰা ইলেক্টৰেল অফিচাৰ নেট সন্দৰ্ভত বিশেষভাৱে জানিব দি কয় যে যিহেতু এতিয়া ডিজিটেলৰ যুগ হে ভোটাৰ লিষ্টত নাম ভৰ্তিৰ ক্ষেত্ৰত অতি সহজ হৈ পৰিছে মোবাইলত নেট যোগে nvsp.in খুলিলে সকলোবোৰ বিতংভাৱে পাব পাৰিব বুলি সংবাদমেলত জানিব দিয়ে সাইডৰ মানে কম্পিউটাৰ বা মোবাইল এন্ড্ৰইড মোবাইল তেওঁলোকে চাব পাৰে আৰু তেওঁলোকে এপ্লিকেণ্ট যিবিলাক মানে ইলিটাৰেট এপ্লিকেণ্ট তেওঁলোকক মানে ঘৰতে গৈ পেলাই তেওঁলোকে তেওঁলোকৰ ফৰ্মটো ফিল আপ কৰি দিব পাৰে সংবাদমেলত সহকাৰী আয়োগ এ বেন্থই নেতৃত্বত অনুষ্ঠিত সংবাদমেলত এছেম্বলি লেভেলৰ মাষ্টাৰ ট্ৰেইনাৰ ৰণ কুমাৰ থাপা বুকাজান ইলেকশ্যন ব্ৰাঞ্চৰ IT ইনচাৰ্জ ৰঞ্জন শৰ্মা উপস্থিত থাকে বুকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙৰ লিনচিকা LP স্কুলত হামৰেন আৰ্মি কেম্প গুৰ্খা ৰাইফলছ ৰেড হৰ্ন ডিভিজন আৰ্মিয়ে অপাৰেশ্যন সদ্ভাৱনা নামত দিলে 20 জোৰা ডেস্ক বেঞ্চ হামৰেনৰ পৰা 9 কিলোমিটাৰ দূৰত্বত থকা লিনচিকা LP স্কুলত ছাত্ৰ ছাত্ৰীৰ বিপুল সংখ্যালৈ চাই অতিৰিক্ত শ্ৰেণী কোঠাও সজাই দিয়ে স্কুলখনৰ এই অতিৰিক্ত কোঠা যোৱা 22 মেত মুকলি কৰিছিল আৰ্মি কেম্পে 29 আগষ্টত লিনচিকা LP স্কুলৰ প্ৰধান শিক্ষক ব্ৰনছন টেৰনৰ হাতত উক্ত 20 জোৰা ডেস্ক বেঞ্চ সমজাই দিয়ে
হিডিপি স্পৰ্ট এছ'চিয়েশ্যনৰ উদ্যোগত হিডিপি খেলপথাৰত অনুষ্ঠিত হোৱা প্ৰথম আন্তঃ ক্লাব প্ৰাইজ মানি ফুটবল চেম্পিয়নশ্বিপ মঙলবাৰে হয় সফল সমাপন শেষৰ দিনা ৰিছ' নিমছ' চিংথুৰ FC আৰু জাওগাম FCৰ মাজত অনুষ্ঠিত হয় ৰিছ' নিমছ' চিংথুৰ FCয়ে 5-1 গলত জাওগাম FCক হৰুৱাই বিজয়ী সন্মান অৰ্জন কৰে ফুটবল খেল সমাপন সমাৰোহ উপলক্ষে আয়োজিত সভাত বৰজান পৰিষদীয় সমষ্টিৰ সদস্য লংকি টিমু HSAৰ সভাপতি ফিলিপ টাৰো বুকাজান টাউন কমিটিৰ প্ৰাক্তন অধ্যক্ষ মোহন ৰংপি বিশিষ্ট সমাজসেৱক কমল সিং বে প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে উল্লেখ্য প্ৰথম আন্তঃ ক্লাব ফুটবল চেম্পিয়নশ্বিপত 16টা FCয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে সভাত আশোক ৰো দেউৰিক ৰো মংগল ক্ৰক উত্তম খেল প্ৰদৰ্শনৰ বাবে পুৰস্কাৰ আগবঢ়ায় চূড়ান্ত খেলত প্ৰথম চেম্পিয়নশ্বিপ অৰ্জন কৰা দলটোক 10,000 আৰু দ্বিতীয় সন্মান অৰ্জন কৰা দলটোক 5,000 টকাৰ পুৰস্কাৰ আগবঢ়ায় বৰজান পৰিষদীয় সমষ্টিৰ সদস্য তথা প্ৰাক্তন কাৰ্যবাহী সদস্য লংকি টিমুঙে আনন্দ ডেৰাঙৰ ৰিপৰ্ট কাট নিউজ আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়িতাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ